নমস্কাৰ, মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পায়, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। পংকজ গল আছাম। প্ৰথম কুৱেশ্যনটো হ'ল, ডেভিড কেমেৰুন ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ UK B.Sweden C.France D. জাৰ্মানী। ডেভিড কেমেৰুন প্ৰধানমন্ত্ৰী আছিল ক'ৰ? UKৰ প্ৰধানমন্ত্ৰী আছিল ডেভিড কেমেৰুন। এইটো অসম পুলিচৰ ইণ্টাৰভিউত আগৰ বছৰত আহিছিল। কুৱেশ্যন নম্বৰ 2, দ্য ইয়েৰ ইন হুইচ পূৰ্ণ স্বৰাজ ৰিজলিউশ্যন ৱাজ এপ্ৰুভড এট লাহোৰ কংগ্ৰেছ ৱাজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1929 চনত পূৰ্ণ স্বৰাজ লাহোৰ কংগ্ৰেছত ঘোষণা কৰা হৈছিল। পূৰ্ণ স্বৰাজ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, কুইন ভিক্টৰিয়াছ প্ৰক্লেমেশ্যন ৱাজ এনাউন্স ইন দি ইয়েৰ 1856, 1857, 1858, 1859। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1858। 1857ত চিপাহী বিদ্ৰোহ আৰু ইয়াৰ পিছৰ বছৰ অৰ্থাৎ 1858ত অধ্যাদেশ জাৰি কৰিছিলে কুইন ভিক্টৰিয়াই। এই কুৱেশ্যনটো খুব দৰকাৰী কুৱেশ্যন আৰু এইটো যোৱা বছৰ আছাম পুলিচৰ কনষ্টেবল ইণ্টাৰভিউত ৰিটন টেষ্টত এই কুৱেশ্যনটো আহিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, হাউ মেনি মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট আৰ ইলেক্টেড টু দ্য ৰাজ্যসভা ফ্ৰম আছাম। অসমৰ পৰা ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰা হয়, নিৰ্বাচিত হয়? A22, B7, C33, D14। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ্যসভালৈ 7জন আৰু লোকসভালৈ 14জন সদস্য অসমৰ পৰা নিৰ্বাচিত হয়। অসমৰ পৰা ৰাজ্যসভালৈ 7জন আৰু লোকসভালৈ 14জন সদস্য নিৰ্বাচিত হয়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, ইণ্ডিয়া হেজ প্ৰপ'জ টু বাই ৰাফেল ফাইটাৰ প্লেনছ ফ্ৰম আছাম। বৰ্তমান ৰাফেলখন কিনা হৈছে, কোনখনৰ পৰা কিনা হৈছিলে? ফ্ৰান্সৰ পৰা ৰাফেলখন কিনিছে। এইটো খুব কমন কুৱেশ্যন। অপশ্যন কেইটা ৰাছিয়া, USA, UK আছিলে। জালিয়ানাৱালাবাগ মাছেক্ৰি ৱাজ টুক প্লেচ ইন দি ইয়েৰ। জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড বুলি কোৱা হয়। এইটো হৈছিলে 1919 চনত। জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড 1919 চনত সংঘটিত হৈছিল। ইন দি ফিল্ম মেৰী কমৰ চৰিত্ৰটো কোনে ৰূপায়ণ কৰিছিলে? এইটো আমি সকলোৱে জানো, প্ৰিয়ংকা চোপ্ৰাই মেৰী কমৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল। এই কুৱেশ্যনটো আপোনালোকে চাব। চাৰ্কত কেইখন দেশ আছে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। 6, 7, 8, 9 অপশ্যন আছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8খন দেশ আছে চাৰ্কত। 8খন দেশ আছে। ভাৰত ৰত্ন ভূপেন হাজৰিকা এৱাৰ্ড হেজ গান টু। ভাৰত ৰত্ন এৱাৰ্ড ভূপেন হাজৰিকা এৱাৰ্ডটো দিয়া হৈছিলে এই অপশ্যন কেইটাৰ ভিতৰত অদুল গোপালকৃষ্ণনে সেই এৱাৰ্ডটো পাইছিলে। কৈলাশ সত্যাৰ্থী ইজ ৰিলেটেড টু। কৈলাশ সত্যাৰ্থী কাৰ লগত মানে ৰিলেটেড? চাইল্ড ৰাইট, শিশুৰ অধিকাৰৰ লগত কৈলাশ সত্যাৰ্থী জড়িত। ইন হুইচ ইয়েৰ ৱাজ দ্য নাগা হিল ডিষ্ট্ৰিক্ট ছেপাৰেটেড ফ্ৰম আছাম। নাগালেণ্ডখন আগতে অসমৰ লগত আছিলে, ছেপাৰেট হৈছিলে 1963 চনত। মালালা ইউছুফজাই ৱাজ এৱাৰ্ডেড উইথ হুইচ এৱাৰ্ড। মালালা ইউছুফজাই কি এৱাৰ্ড পাইছিলে? এইটো আমাৰ অপশ্যন কেইটা অৰ্জুন, মেগাছাই, নবেল, বুকাৰ প্ৰাইজ আছে। অপশ্যনটো হৈছে নবেল প্ৰাইজ হ'ব শুদ্ধ উত্তৰ। 2011 চনৰ চেঞ্চাছ মতে ৰুৰেল পপুলেশ্যন কিমান আছে? এইটো এটা কুৱেশ্যন আছিলে। দি ইয়েৰ ইন হুইচ পূৰ্ণ স্বৰাজ ৰিজলিউশ্যন এপ্ৰুভ লাহোৰ কংগ্ৰেছ। পূৰ্ণ স্বৰাজ 1929 চনত। সেইটো কুৱেশ্যন আমি আগতে দি আহিছিলোঁ। 1929 চনত লাহোৰ কংগ্ৰেছত পূৰ্ণ স্বৰাজ ঘোষণা কৰা হৈছিল। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায়। ৰামকৃষ্ণই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিলে। বিবেকানন্দৰ কথা আছে, দয়ানন্দ সৰস্বতী। এইকেইটাৰ ভিতৰত আমাৰ অপশ্যনটো দিয়া হ'ল। দি হেড অফিচ অফ ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংকৰ হেড অফিচ ক'ত আছে? মুম্বাইত অৱস্থিত ৰিজাৰ্ভ বেংকৰ হেড অফিচ। দিল্লী, নাগপুৰ, কলকাতাত অৱস্থিত নহয়। উমানন্দ মন্দিৰ কোনজন ৰজাই সাজিছিল? ৰুদ্ৰ সিংহ, পুৰন্দৰ সিংহ, শিৱ সিংহ, গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহই উমানন্দ মন্দিৰটো সাজিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, এম্পেৰৰ অশোক কনকুৱাৰ্ড। অশোক কোনখন? অশোক কলিংগৰ আছিলে ৰজা। পাটলিপুত্ৰ, কাঠিয়াবাদ, শ্ৰীলংকা অপশ্যন আছিলে, কিন্তু কলিংগৰ তেওঁ ৰজা আছিল।